অসমত এনে এখন স্কুল আছে য'ত ছাত্ৰ ছাত্ৰীৰ পৰা মাহেকীয়া মাচুলৰ সলনি প্লাষ্টিক লোৱা হয়। গতিকে মই এই ভিডিঅ'টো তোমালোকক জনাই দিম এই স্কুলখন ক'ত অৱস্থিত, কোনে প্ৰতিষ্ঠা কৰিছিল। গতিকে এই ভিডিঅ'টো তোমালোকে চোৱা। হয়তো এই স্কুলখনৰ বিষয়ে বহুতে নাজানে, গতিকে তোমালোকে এই ভিডিঅ'টো শেষলৈ চোৱা। মই গোটেই তোমালোকক ডিটেইল বুজাই দি আছো। নমস্কাৰ, লগইন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। সো এই স্কুলখন ক'ত অৱস্থিত মই তোমালোকক কৈ দিওঁ যে এই স্কুলখন অসমৰ গুৱাহাটীৰ পামহিত অৱস্থিত। দীপৰ বিলত ওচৰত আছে পামহি, তাত অৱস্থিত। আৰু এই স্কুলখনৰ নাম হৈছে অক্ষৰ স্কুল। তোমালোকে গুগলত যাই সাৰ্চ কৰিলে তোমালোকে পাবা যে এই স্কুলখনৰ মানে খাচিয়াত এইটোৱে যে এই স্কুলখনত মাহেকীয়া মাচুল লোৱা নহয়। এই স্কুলখনত মাহেকীয়া মাচুলৰ সলনি ছাত্ৰ ছাত্ৰীৰ পৰা প্লাষ্টিক লোৱা হয়। আৰু এই প্লাষ্টিকবোৰ কি কৰে মই তোমালোকক কৈ দিওঁ যে এই প্লাষ্টিকবোৰ তেওঁলোকে বটলত সোমাই তেওঁলোকে বিভিন্ন সঁজুলি তৈয়াৰ কৰে। আৰু তোমালোকক ফটো দি দিছোঁ, চিৰি বনায়, ফুলৰ টাব বনায়, এইবিলাক তেওঁলোকে বনায় যাতে এই স্কুলখনৰ মানে মট্টো এইটোৱে যে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ পৰা প্লাষ্টিক নোহোৱা হোৱা, যাতে প্লাষ্টিক মানুহে বৰ্জন কৰে। আৰু এই স্কুলখন কোনে প্ৰতিষ্ঠা কৰিছিল মই তোমালোকক কৈ দিওঁ যে এই স্কুলখন মাজিন, মুক্তাৰ আৰু পৰমিতা শৰ্মাই প্ৰতিষ্ঠা কৰিছিল। মাজিন, মুক্তাৰ আৰু পৰমিতা শৰ্মা কোন মই তোমালোকক ডিটেইল কৈ আছো। মাজিন মুক্তাৰ হৈছে নিউয়ৰ্কৰ বাসিন্দা আৰু পৰমিতা শৰ্মা হৈছে অসমৰ প্ৰয়াত মন্ত্ৰী নগেন শৰ্মা আৰু অলকা দেশাই শৰ্মাৰ জীয়ৰী। এই দুয়োজনে বিবাহত আবদ্ধ হয়। মানে মাজিন মুক্তাৰে নিউয়ৰ্কৰ পৰা আহি ডক্টৰ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ কথা মতে তেওঁ এটা NGO এটা কৰিছিল অসমত। তাৰপিছত অসমখন ইমানেই ভাল লাগিছিল যে তেওঁ অসমতে থাকি এখন স্কুল দুটাই প্ৰতিষ্ঠা কৰে। স্কুলখনত ছাত্ৰ ছাত্ৰীসকলক অকল শিক্ষা দিয়াই নহয়, বিভিন্ন এক্টিভিটি কৰোৱা হয়। আৰু এই স্কুলখনত কি কৰে, ডাঙৰ শ্ৰেণীৰ ছাত্ৰ, সৰু শ্ৰেণীৰ ছাত্ৰক শিকোৱাৰ বাবে পইচাও দিয়া হয়। সো এই স্কুলখনৰ কথা তোমালোকে জনাটো অতিকৈ প্ৰয়োজনীয়, কাৰণ এটা ইউনিক স্কুল অসমৰ, যিহেতু তোমালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই স্কুলখনে দৰিদ্ৰ ল'ৰা ছোৱালীবোৰক কিছু সকাহ দিছে পঢ়িবলৈ, যাতে তেওঁলোকৰ মাহেকীয়া মাচুল লোৱা নহয়, অনলি প্লাষ্টিক লোৱা হয় ছাত্ৰ ছাত্ৰীৰ পৰা। গতিকে দৰিদ্ৰ ল'ৰা ছোৱালীবোৰে এই স্কুলখনত আহি বিনামূলীয়াকৈ প্লাষ্টিক প্ৰদান কৰি তেওঁলোকে শিক্ষাদান কৰিব পাৰে। আৰু এই স্কুলখনত মাহেলি 25টা প্লাষ্টিক লোৱা হয় ল'ৰা ছোৱালীৰ পৰা, ছাত্ৰ ছাত্ৰীৰ পৰা। গতিকে এই স্কুলখনৰ বিষয়ে যদি তোমালোকে আগতে গম পাইছা, তোমালোকে কমেণ্ট কৰা। যদি গম পোৱা নাই তথাপিও তোমালোকে কমেণ্ট কৰি মোক জনাবা। গতিকে মোৰ স্কুলখন খুবেই ভাল লাগিছে, ইণ্টাৰেষ্টিং লাগিছে। এটা ইউনিক কনচেপ্ট এটা লৈ তেওঁলোকে স্কুলখন প্ৰতিষ্ঠা কৰিছে, যিহেতু তেওঁলোকৰ নিজাববীয়াকৈ স্কুলখন প্ৰতিষ্ঠা কৰিছে। সো ভিডিঅ'টো তোমালোকক মই জনাই দিলোঁ যে অসমতে এনেকুৱা এখন স্কুল আছে য'ত মাহেকীয়া মাচুলৰ সলনি প্লাষ্টিক লোৱা হয় ল'ৰা ছোৱালীৰ পৰা। গতিকে তোমালোকে ভিডিঅ'টো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।